নমস্কাৰ, মোৰ আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু হোলীৰ দিন, গতিকে সকলোকে হেপী হোলী। আজি মই বনাম নৰসিংহ পাতৰ লগত মাছৰ জোল। মই কুমলীয়া আগখিনিহে লৈছোঁ। ভালদৰে ধুই লোৱাৰ পাছত ইয়াতে অকণমান পানী দি গ্ৰাইণ্ড কৰি ল'ম। মাছখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। মাছ ভজা তেলতে দিছোঁ পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পাছত ইয়াতে দিছোঁ খুন্দি লোৱা নহৰু আৰু আদা। এতিয়া দিছোঁ হালধি। এইবাৰ দিছোঁ নৰসিংহৰ পেষ্টখিনি। মাছৰ জোলত জালুকটোৱেই মেইন ইনগ্ৰেডিয়েণ্ট। জালুক দিলেহে তাৰ মেইন টেষ্টটো ওলায়। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া দিছোঁ কেইটামান কেঁচা জলকীয়া। জলকীয়া পাছত দিলেহে ইয়াৰ সেই কেঁচা ফ্লেভাৰখিনি থাকে। পানীৰ কনচিষ্টেঞ্চিটো ইমানেই ৰাখিছোঁ। এতিয়া গৰম গৰম ভাতৰ লগত নৰসিংহ আৰু মাছৰ জোল এনজয় কৰক। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটোত ক্লিক কৰি দিব। তে আজিলৈ আহিছোঁ। বাই বাই।